গুৱাহাটীত কনষ্ট্ৰাকশ্যন ফিল্ডত চাকৰি বিচাৰি আছে নেকি? তেন্তে আজিৰ এই জব আপডেট আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ষ্ট'ৰ ইনচাৰ্জ কনষ্ট্ৰাকশ্যন পদৰ বাবে আছে 30,000ৰ পৰা 40,000লৈ মাহিলী দৰমহা। আহক এই চাকৰিটোৰ সম্পূৰ্ণ ডিটেইলছ জানো। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু আৱাৰ চেনেল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এটা ফুল টাইম ষ্ট'ৰ ইনচাৰ্জ কনষ্ট্ৰাকশ্যন জবৰ বিষয়ে। ইয়াত আমি জানিম লোকেশ্যন, চেলাৰী, কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ, জব ৰেছপন্সিবিলিটিজ আৰু বেনিফিট সম্পৰ্কে সম্পূৰ্ণ তথ্য। মিনিমাম কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ আপোনালোকে 10 পাছ বা 12 পাছ বা গ্ৰেজুৱেট কমপ্লিট কৰিলেও এপ্লাই কৰিব পাৰিব। এপ্লাই কৰি কিনে আপোনালোকে জাষ্ট কণ্টেক্ট কৰিলে হৈ যাব। যদি আপোনাৰ কনষ্ট্ৰাকশ্যন ষ্ট'ৰ মেনেজমেণ্টত এক্সপিৰিয়েঞ্চ আছে, ইনভেণ্টৰী হেণ্ডেলিং, GRN, ষ্টক মেনেজমেণ্ট আৰু মাইক্ৰ'ছফ্ট এক্সেলৰ বিষয়ে ভাল নলেজ আছে, তেন্তে এই ষ্ট'ৰ ইনচাৰ্জ জব আপোনাৰ বাবে চুইটেবল হ'ব পাৰে। তো বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ কথা, জব এপ্লাই কৰাৰ আগতে অৰিজিনেল জব লিষ্টিঙত চেলাৰী, কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ আৰু বেনিফিটছৰ ডিটেইলছ এবাৰ ভালদৰে ভেৰিফাই কৰি ল'ব, কাৰণ কোম্পানীৰ ৰিকুৱাৰমেণ্টছ সময় অনুসৰি সলনি হ'ব পাৰে। যদি আপুনি এনেধৰণৰ লেটেষ্ট জব আপডেট, আছাম জব নিউজ, চেলাৰী ডিটেইলছ আৰু প্ৰাইভেট জব ভেকেঞ্চিজ নিয়মীয়াকৈ পাব বিচাৰে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আমি এনেকুৱা ভিডিঅ'ছ আনি থাকোঁ।